আমি আৰু আমাৰ মাজত থকা এডাল অদৃশ্য এনাজৰী। যেনেদৰে আমাৰ মোবাইলসমূহ এটা ইণ্টাৰনেট বা মোবাইল নেটৱৰ্কৰ মাজেৰে সম্পৰ্কিত হৈ থাকে, ঠিক একেদৰে আমি মানুহবোৰো এডাল অদৃশ্য এনাজৰীৰ সৈতে আমি সকলোৰে লগত সম্পৰ্কিত হৈ থাকোঁ। এই এনাজৰীডাল হৈছে আমাৰ শিল্প আৰু আমাৰ সংস্কৃতিসমূহ। এই এনাজৰীডালে আমাক নেদেখাকৈ অতীতৰ সেই গৌৰৱৰ পৰা ভৱিষ্যতৰ সপোনবোৰৰ লগত আমাক সম্পৰ্কিত কৰি ৰাখে আৰু এটা ধুনীয়া শিল্পৰে আমাক সকলোকে বান্ধি ৰাখে। বিহু আহিলেই আমাৰ এই এনাজৰীডাল খুব ভালকৈ অনুভৱ হয়, নহয়নে বাৰু? আমাৰ ৰঙালী বিহুটো মাথো এটা উৎসৱ নহয়, ই এটা আমাৰ সমাজৰ এটা ডাঙৰ শিল্প। এই বিহুৱে আমাক শিকায় যে জীৱনটো কেৱল জীয়াই থকাটোৱেই নহয়, ইয়াক সুন্দৰকৈ সজোৱাটোহে আচল কথা। বিহুৰ সেই সুৰ, দূৰৰ পৰা ভাহি অহা ঢোল পেপাৰ সেই শব্দ, সেই সকলোবোৰে আমাৰ ভিতৰত লুকাই থকা প্ৰতিজন শিল্পকে জগাই তোলে। আপুনিও চাগে এই কথা অনুভৱ কৰিছে। আচলতে আমাৰ মাজত থকা এই যি শৈল্পিক ভাৱ, আৰ্টিষ্টিক যিটো ভাইব বুলি কওঁ, সেইটোৱে আমাৰ আচল বেছ। কাৰণ এই শৈল্পিক ভাৱটোৱে আমাক মানুহক ভাল পাবলৈ শিকায়, পৃথিৱীখন এটা নতুন দৃষ্টিৰে চাবলৈ শিকায়, আমাৰ মাজৰ যি মানৱীয়তা সেই গুণটো আৰু উন্নত কৰিবলৈ উৎসাহ জনায়। এই আৰ্টিষ্টিক অনুভৱটোৱে আমাক সকলোকে এই যান্ত্ৰিকতাৰ দিনতো মানুহ হিচাপে জীয়াই থাকিবলৈ যোগাত্মক শক্তি প্ৰদান কৰে। হয়তো এইখিনিলৈকে সকলোখিনি শুনিবলৈ ভালেই লাগিছে, নহয়নে বাৰু? এই ভিডিঅ'টো আপোনালোকৰ মাজত পোৱালৈকে হয়তো বহাগৰ 16, 17 বা 18 দিন যাবও পাৰে। আপোনালোকেও হয়তো এইটো কথা অনুভৱ কৰিছে যে বিহুৰ যি ৰঙীন পৰিৱেশ আমাৰ গাত লাগিব লাগিছিল, এই 16, 17, 18 দিনতে আমাৰ মাজত একেবাৰে নাইকিয়া যেন হৈ গৈছে। আগতে থকা সেই বিহুৰ উৎসাহটো আজিকালি আমাৰ মাজত নাই নেকি বাৰু? নে আমিহে অনুভৱ কৰিব নোৱাৰা হৈছোঁ? আজিকালি বিহু মানে এটা ষ্টেটাছ বা এটা ৰিলছত আমি আবদ্ধ। বিহু আমি বাস্তৱ জীৱনতকৈ যি ভাৰ্চুৱেল ৱৰ্ল্ড, সেইখনত আমি বেছিকৈ উদযাপন কৰিবলৈ লৈছোঁ নেকি? সেইবাবেই আমাৰ মাজত থকা সেই প্ৰথমতেই কোৱা এনাজৰীডাল আজিকালি দুৰ্বল হৈ গৈছে নি বাৰু? এটা সময়ত হুঁচৰি মানে এটা দলে মানুহৰ চোতালে চোতালে হুঁচৰি গাই আশীৰ্বাদ প্ৰদান কৰি সমাজখনক বান্ধি ৰখাৰ এটা প্ৰক্ৰিয়া আছিল। কিন্তু আজি ইয়াৰ কি পৰিৱেশ হৈছে, ইয়াৰ বিষয়ে আপোনালোকক ক'ব নালাগে, আপোনালোকে নিজেই অনুভৱ কৰিব পাৰিছে। বিহুৰ সেই আধ্যাত্মিকতা আৰু যি শিল্পী ভাৱসমূহ আজিকালি ক'ৰবাত হেৰাই যোৱা যেন অনুভৱ নহয়নে বাৰু? আপোনালোকে এইবাৰ বিহু কেনেধৰণে উদযাপন কৰিলে আৰু আপোনালোকৰ এই এনাজৰীডালৰ বিষয়ে অকণমান অনুভৱ হয়নে বাৰু যে আজিকালি কমি গৈছে? ইয়াৰ বিষয়ে কমেণ্ট কৰি জনাব। যদি আপুনিও এই আৱেগবোৰৰ বিষয়ে কেতিয়াবা ভাবে, তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। এনেধৰণৰ আহি থকা নতুন ভিডিঅ'বোৰৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। শেহতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ওলগ জনাইছোঁ। ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। ডেটছ ইট ফৰ টুডে। থেংক ইউ। চি ইউ ইন দ্য নেক্সট ওৱান।